स्नि थाखोआव फरायबाय थानाय 3 बोसोर बैसोनि सासे फरायसुलिखौ सासे लाइमोना लांखारदों। बाक्सा जिल्लानि बागानपारा आउटपोस्ट पुलिस थानानि सिङाव थानाय साहा बोरिखादङा गामिनि देबेन बर'नि फिसाजो बोरिखादङा बड' एकाडेमि एमइ फरायसालियाव 7 थाखोआव फरायबाय थानाय 13 बोसोर बैसोनि सासे हिन्जावसाखौ नयाबस्तिनि सोमखोर ब्रह्म मुंनि सासे लाइमोना बहाबा दोनखारलांदों। हिन्जावसानि बिफा देबेन बर'आ फोरमायनाय बादिब्ला फिसाजोआ थांनाय 23 सेप्तेम्बर बिस्तिबार खालिनिफ्रायनो लांखार जानानै बहा दङ जेबो गुमुर एबा खौरां मोनाखै। बेनिखायनो सोरबाफोर सुबुङा बिनि फिसाजो आरो सोमखोर बर'खौ नुसनबायोब्ला हमना दोननानै 9101520043 एबा 6002254077 बे मोननै जानबुं अनजिमायाव कल खालामना फोरमायहरनो खावलायदों। মানে আমার বড়কাটেঙা গাঁৱৰ এতিয়া মোৰ আপি ছোৱালী এতিয়া যোৱা বৃষ্টিবাৰে তাৰমানে মোৰ পৰা ঘৰৰ পৰা এটা ল'ৰাই তাৰমানে এটা গৈছে এই পলাই লৈ গৈছে। এইটো মানুহটো ছোৱালীটো মোটামুটি 12 বছৰ 13 বছৰে হৈছিলে 13 পঢ়ি আছিল ক্লাছ 7ত। এইটো মোক লাগে তাৰমানে এতিয়া ল'ৰাটো শুনাত এনে নম্বৰচিত আছিল বেন্নাবাৰী। এইটো ওলাই দিব লাগে, মোক আপিটো লাগে তাৰমানে। ল'ৰাৰ বয়স কিমান মান হ'ব? এনে 15-16 হৈছে ল'ৰাৰ। মানে বিয়া হ'বলৈ সময় হোৱা নাই। আমাৰ আপিটো আৰু এনে 12-13 হৈছে। আপুনি এতিয়া কি বিচাৰে? এতিয়া মোক আপিটো লাগে। ৰাইজক কি ক'ব? ৰাইজক মানে যদি মানে ছোৱালীটো পায় এইটো মোক ছোৱালীটো মোক আনি দিব লাগে আৰু মোক আপিটো আপোনাক লাগে। মই আজিৰ লাগি বিচাৰ কৰি আছিল। এতিয়া আপোনাৰ কেনেকুৱা দুখ লাগিছে? দুখ লাগি আছে। যোৱা বৃহস্পতিবাৰে ৰাতিৰ সময়ত এনেতো আমি বৰিকাটঙা গাঁৱৰ হয়, হাতীৰ উৎপাত হয়। ঘৰৰ পৰা দেউতাকে হাতী খেদিব গৈছে, ছোৱালীটো থাকে অকলে। তো ৰাতিৰ ভিতৰত তাৰমানে ৰাতিৰ 10টা বাৰতে কেতিয়া লৈ গ'ল তাৰমানে এটা ল'ৰা। এই ল'ৰাটোৱে এনে জানা মতে কিবা চিংৰা চাইডৰ বোলে, কিন্তু তাৰ ঘৰ নাই বোলে। সৰু কালতে তাৰমানে তাক নৱস্তিত আনি পেলাই ডাঙৰ কৰিছে। ডাঙৰ কৰি ল'ৰাটো ধুতলুং পৰা পাতি বাদ দিলে। 15-16 বছৰ মানৰ হ'ব ল'ৰাটো। এতিয়া বাঁহ কাটিব আহিছিলে 2 দিনমান আমাৰ গাঁৱত। বাঁহ কাটিব আহোঁতে আমাৰ ছোৱালী যোনটো এতিয়া দেবেন দৈমাৰীৰ ছোৱালী যোনটো এতিয়া গায়ব হৈ আছে, এইটো ছোৱালীক দেখা পাই পেলাই ছোৱালীটো অলপ বেংগৰী টাইপৰ ক্লাছ 7ত পঢ়া। তাক কিবা ইচাৰা দিলাক, ৰাতি আহি ফালে তাৰমানে লৈ গৈছে বোলে। ছোৱালীৰ বয়সটোতো এতিয়া মোটামুটি 12-13 বছৰ, ক্লাছ 7ৰ ছোৱালী হয়। তো এতিয়া কোনোবা যদি ক'ৰবাত দেখা পায় বা লগ পায় ঘৰত গতাই দিলে ভাল হয়। আপোনালোকৰ কিবা নাম্বাৰ দিব নেকি? ফোন নম্বৰ আমি দিব পাৰিম। ফোন নম্বৰ ৰাইজক কি ক'ব? ৰাইজক জনাম তাৰমানে যদি ল'ৰা আৰু ছোৱালীক যদি ক'ৰবাত লগ পায় আমাৰ স্ক্ৰীণতো দি দিম ফটোটো বাৰু। তাৰপাছত আমি কণ্টেক্ট নাম্বাৰ দিম, লগে লগে ফোন নম্বৰত স্ক্ৰীণত থকা কণ্টেক্ট নাম্বাৰত আমাক যোগাযোগ কৰি পেলাই ছোৱালীক গতাই দিলেই হ'ল। আৰু যিটো পাব লগা শাস্তি যদি কিবা আছে তো দিব লাগে আৰু। বহুত দুখত আছে। ইয়াতো তাৰমানে ছোৱালী এজনী আছে যোনটো তাৰমানে মাকো আগতে ঢুকালে। এতিয়া ঘৰৰ কোনো নাই, ছোৱালীটো ভাল হওক বুলি পঢ়াইছিলে, কিন্তু সেই এতিয়া এনেকুৱা কণ্ডিশ্যনটো এনেকুৱা আছে। কোনোবা দুষ্ট ল'ৰাই তাক ফুচলাই কেনে তাৰমানে ৰাতিৰ ভিতৰতে লৈ গ'ল। আৰক্ষী খবৰ দিয়া নাই আপোনালোকে? আৰক্ষীক ইতিমধ্যে খবৰ দিয়া হোৱা নাই। এনেই আমি যোগাযোগ কৰি আছিলোঁ, আলোচনা কৰি বহুত দিন বিচাৰ কৰি পেলাই নোপোৱাৰ কাৰণে আপোনালোকক আজি মাতা হৈছে। পিছলৈকে জনাব আৰু? পিছলৈকে জনাম। বোৰক জনাবলৈ দেউতাই যাব পৰা নাই, কাম কৰা মানুহতো।